हेलो एवरीवन কি খবৰ আপোনালোকৰ আমাৰো ভাল আৰু আপোনালোক সকলোকে আকৌ এবাৰ অসমৰ জিয়ৰী গাঁৱলীয়া ছোৱালীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি মই মোৰ নতুন ফেমিলিটোৰ সৈতে এখন বিশেষ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি প্ৰায় 3টা মান বজাত এই যাত্ৰা আৰম্ভ কৰিলোঁ মোক মা ভন্টি আৰু মানুহজনে আহি 3টা মান বাজিতে আমাৰ ঘৰৰ পৰা লৈ গ'লহি আৰু এতিয়া আমি গৈ আছো আৰু কুৱলি ফালি ফালি মানুহজনে গাড়ী চলাই গৈ আছে আগত তেওঁৰ লগতে মা বহিছে আৰু পিছত মই আৰু ভন্টি দুইজনী একেলগে বহি গৈ আছো যেহেতু আমি ৰাতি ওলাইছিলো আৰু তেতিয়া আন্ধাৰ আছিল সেইবাবে ভিডিঅ' কৰা নহল এতিয়া প্ৰায় 5:30 মান বাজিলে আৰু এতিয়াই মই ভিডিঅ' অলপ কৰি ললো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আৰু মানুহজন আৰু ভন্টিয়ে মোক বাৰে বাৰে ভিডিঅ' কৰিবলৈ কৈ আছিল এনেদৰে উৎসাহ দি থাকিলে ভাল লাগে মনটো আৰু আপোনালোকে আগলৈকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকৰ লগত মই চিনাকি কৰি দিওঁ এইজনী মোৰ সৰু ননদ আৰু ভন্টি খুব মৰম লগা আৰু বহুত ভাল হয় তাই আৰু ডাঙৰ ভন্টিও খুব মৰম লগা আপোনালোকে মোৰ আগৰ ব্লগত ৰিং চেৰেমনি ব্লগটোত আপোনালোকে ডাঙৰ ভন্টিক দেখিছে আৰু যদি ব্লগটো চোৱা নাই তেন্তে হ'লে চাব ব্লগটো মাহতে এই বিশেষ ঠাইখনলৈ বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলে আৰু আজিহে আমাৰ ভাগ্য মিলিছে আৰু লগতে মোৰো সৌভাগ্যকণ হ'ল ইয়ালৈ অহাৰ আমি কলৈ আহিছোঁ আপোনালোকে আগলৈ যদি ভিডিঅ'টো চাই থাকে তেন্তে গম পাব ভিডিঅ'টো চাই থাকক আমি আহিছিলোঁ অগ্নিনাভ মন্দিৰলৈ আৰু আমি ইয়াত আহি পালোঁ 9:30 মান বজাত আৰু এতিয়া আমি বাবাক দৰ্শন কৰিবলৈ এনেদৰে ৰৈ আছোঁ ইয়াতে বহুতো ভক্তৰ সমাগম হৈছিল যেহেতু বহুতো ভক্তৰ সমাগম হৈছিল সেইবাবে অলপ টাইম এনেদৰে লাইনতে ৰ'ব লগা হ'ল আৰু তাৰপিছত ফাইনেলি আমিও বাবাৰ দৰ্শন পালোঁ ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত 5টাকৈ লাইন কৰি দিয়া হৈছে আৰু বাবাক দৰ্শন কৰিবলৈ যোৱা অঞ্জলি লোৱা চাকিত তেল ঢালা পায়স খোৱা লাইন বেলেগ বেলেগ হয় ইয়াত চাকি জ্বলাবলৈ দিয়া নহয় ইয়াতে ডাঙৰ চাকি এটা আছে তাতে তেল ঢালিবলৈ দিয়া হয় আৰু আকৌ ঘৰলৈ বুলি তেল আৰু পজ্জল লৈ আহিব পাৰি ইয়ালৈ আহি বাবাক দৰ্শন কৰি খুব ভাল লাগিলে মনটো পবিত্ৰ লাগি গ'ল আৰু ইয়াৰে স্বত্বাধিকাৰী শিখা মজুমদাৰ বাইদেউক দেখা পাই খুব ভাল লাগিলে আৰু প্ৰায় 12 মান বজাত আমি বাবাক দৰ্শন কৰি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া আমি ইয়া পায়স খাবলৈ লাইন পাতিছোঁ আৰু পায়সখিনি সঁচাকৈ খুব ভাল হৈছিলে খাবলৈ ललाट पे भस्म है भुजाओं में वस्त्र बाघ छाल का है खड़ा पाँव में प्यास क्या हो तुझे गंगा है तेरी जटाओं আৰু মন্দিৰতে আমি এনেদৰে ফটো উঠি ললোঁ এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ আৰু যিহেতু আমি ৰাতি 3টা বাজিৰ পৰা আহিয়ে আছোঁ আৰু এতিয়া আহি আমি ভাত খাই ল'লোঁ মন্দিৰৰ পৰা ওলাই আৰু এতিয়া আমি আৰু এটা জেগালৈ গৈ আছোঁ আপোনালোকে যদি ভিডিঅ'টো আগলৈকে চাই থাকে তেতিয়াহ'লে গম পাব যে আমি কলৈ গ'লোঁ আৰু এইফালে মা অকণমান শুলে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক আৰু এয়া আমি আহি পালোহি এতিয়া আমি আহিছোঁ তলাতল ঘৰলৈ আৰু ইয়াত ফৰেনাৰ দেখিছেনে আমি আহি লগ পালোহি তলাতল ঘৰতে আৰু এওঁলোক আহিছিলে ইংলেণ্ডৰ পৰা মই ফাৰ্ষ্ট টাইম এনেদৰে
ফৰেনাৰ দেখিছোঁ। আমি দুগৰাকী ফৰেনাৰ লগ পালোঁ, হয়তো এওঁ ৱাইফ হ'ব চাগে। দুয়োগৰাকীকে লগ পাই ভাল লাগিলে বহুত। আৰু মাইকী মানুহগৰাকী বহুত ধুনীয়া আছিলে দেখিবলৈ, চকুকেইটা যে ইমান ধুনীয়া আছিলে, একদম পুৰা নীলা নীলা। এওঁ আকৌ অনলাইন টিকেট কাটিছে, অনলাইন পে'মেণ্ট কৰিব লাগে আজিকালি। আৰু এতিয়া আমি তলাতল ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু ইয়াত থকা টাইমখিনি যে সকলোতকৈ ভাল লাগিলে মোৰ। আৰু আমি বহুত ফটো উঠিলোঁ আৰু গোটেইখিনি ভালদৰে চালোঁ। আৰু আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। ফেমিলিৰ লগত কটোৱা এই সময়খিনি সঁচাকৈ মোৰ বহুত ভাল লাগিলে। আৰু ইয়াতে ধুনীয়া এটা সময় আমি সকলোৱে স্পেণ্ড কৰিলোঁ, খুব ভাল লাগিলে মোৰ। সঁচাকৈ এই ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নবোৰ 600 বছৰ পুৰণি বুলি কেনেকৈ ক'ব, আজিও এনেদৰে ভাল হৈ আছে। এইফালে এওঁ মাক হেল্প কৰি দিছে নামি যোৱাত। এইফালে ফটো টাইম হৈ আছে। এতিয়া আমি সকলোৱে মিলি ফটো উঠিলোঁ আৰু ইয়াতে ঘূৰি পকি আকৌ আমি এতিয়াই ভিডিঅ'টো শেষ হোৱা নাই, আৰু এই জেগালৈ যাবলৈ আছে। আৰু ক'লৈ গৈ আছোঁ চাই থাকক। আৰু এতিয়া আহিলোঁ ৰংঘৰলৈ। ৰংঘৰলৈ আমি তিনিটাহে আহিলোঁ, মা নাহিলে, মা গাড়ীতে বহি থাকিলে। আমি ৰংঘৰলৈ আহিছোঁ। আহকচোন আহক, আপোনালোককো মোৰ লগতে লৈ যাওঁ ৰংঘৰলৈ।
কি ফটো নে পজ দিছানে অকণ বেলেগ মই ওচৰলৈ ৰওঁতে চাইছোঁ আৰু এইখন হৈছে ৰংঘৰৰ বাকৰি আপোনালোকক ৰংঘৰৰ ভিতৰলৈকে লৈ যাম বাৰু ইয়াতে বহিবলৈ পাইছিলোঁ নহয় ৰংঘৰৰ বাকৰিত বিহু হয় মল্লযুদ্ধ হয় চৰাই যুঁজ হয় আৰু বহুতো কিবা কিবি হয় আপোনালোকে পঢ়িবলৈ পাইছিল আৰু আজি নিজে চাবলৈ পালোঁ খুব ভাল লাগিছে এয়া হৈছে ৰংঘৰৰ ওপৰৰ ভাগৰ ভিতৰৰ দৃশ্য আপোনালোকে চাওক মোৰ লগতে আৰু আহোম ৰজাসকলে ইয়াৰ পৰাই বিভিন্ন খেল ধেমালি বিহু নৃত্য আদি ইয়াৰ পৰাই উপভোগ কৰিছিলে সকলোৱে দুৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কোমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰদালিত মনে মোৰ নদী হৈ আকাশলৈ চাই পাহাৰীয়া বতাহৰ সুমথিৰা বেলিত মনে মোৰ কহুৱা হৈ হালি জালি চাই দূৰণিৰে পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কোমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ ঘৰমুৱা হলি জোন তৰাৰ খিলিমিলি হাঁহি ও চিনা নিয়ৰৰ গধূলি বজালি ৰিণি ৰিণি দুদনি অআকৰ কিৰিলি জোনাকত কবিতা হৈ ফুলে ৰিণি ৰিণি দুৰণি অআকৰ কিৰিলি জোনাকত কবিতা হৈ ফুলে দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কোমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰদালিত মনে মোৰ নদী হৈ আকাশলৈ চাই পাহাৰীয়া বতাহৰ সুমথিৰা বেলিত মনে মোৰ কহুৱা হৈ হালি জালি চাই
দূৰণিৰে পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ আৰু এইফালে আমি চাহ বাগানৰ মাজে মাজে আহি আছোঁ আৰু এইফালে মানুহজনৰ বহুত আজি কষ্ট হ'ল ৰাতিপুৱা 3টা বাজিৰ পৰাই একেৰাহে গাড়ী চলাই আছে তেওঁ অকণ কষ্ট হ'ল আৰু এইফালে দেখিছেনে আমাৰ সৰু ভণ্টিজনী এইফালে টোপনি গ'লগৈ আৰু পিছত মা ধুনীয়াকৈ বহি আহি আছে তেনেহ'লে আজিলৈ আহিছোঁ আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ থেংক ইউ ছ' মাছ হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ আৰু কেইখনমান ধুনীয়া ধুনীয়া ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চাবলৈ নিশ্চয় নাপাহৰিব